আমাৰ ধেমাজিৰ যি চুইটমণি বাইদেউ আছে তেখেতৰ উদ্যোগত আমাৰ জিনকেইটা গাঁৱত শ্ৰী শ্ৰী নসত্ৰত এই অনুষ্ঠানভাগী সম্ভৱ হৈ উঠিছে। এয়া চাওক সকলো ভাৱৰীয়াসকলে সাজু হৈছে আৰু কিছু সময় পিছতে আমাৰ এই অনুষ্ঠানভাগী অনুষ্ঠিত হ'ব। কি ভাও লৈছে আপুনি? মই দানৱ এটা সংলাপ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। সংলাপ হয় হস্তিৰৰ ৰথী প্ৰস্তুত সকলো হাতে লৈ হেল হুল ঢাল তৰোৱাল সুসজ্জিত সুসেনাই আপেক্ষিছে মাতো আপোনাৰ আদেশৰ। বঢ়িয়া বঢ়িয়া। এয়াই আমাৰ অসমীয়াৰ সংস্কৃতি, এয়াই আমাৰ ভাওনা, ইয়াৰ আমঠু, এয়াই লৈ আমি বিশ্বৰ দৰবাৰত আমি গৌৰৱ অনুভৱ কৰোঁ। আমি সকলোৱে অসমীয়া, আমাৰ ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব অনুপম সৃষ্টি। কৃষ্ণ এয়া নাৰদৰ ভাও লৈছে আমাৰ সকলোৰে জ্যেষ্ঠ সন্মানীয় আমাৰ অনুকূল দা। তেখেতক আমি অনুৰোধ জনাম, কেনেকুৱা লাগিছে আপোনাৰ? খুব ভাল লাগিছে, সুন্দৰ হৈছে, সুন্দৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কিমান দিন প্ৰশিক্ষণ লৈছে? 15 দিনমান লৈছোঁ। 15 দিনমান। অঁ, নিশ্চয় এই ভাওনা ভাগ ভাল হ'ব। স্বর্গের দেবতাকে অত্যর্থমে স্বর্গের দেবতার মত অহংকারে ভরিলে মহারে থলির লাগত মায়ে করিম মিহলি। খুব সুন্দৰ, নিশ্চয় আজিৰ এই ভাওনাখন জমিব। তেখেতক আমি শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ আমাৰ এই অঞ্চলত তেখেতসকলে এই ভাওনা প্ৰদৰ্শন কৰাৰ বাবে। ধন্যবাদ। আমাৰ ভণ্টি কি ৰোলত অনুভৱ কৰিছে? নমস্কাৰ, মোৰ আচল নাম হৈছে বিথুমণি, কিন্তু মই ইয়াত লক্ষ্মীৰ ভাও ধৰিছোঁ আৰু ভাওনাখনৰ নাম হৈছে কুৰ্ম অৱতাৰ। আপোনালোকে আশীৰ্বাদ কৰিব যদি আমাৰ ভাওনাখন ভালে হয়, এইটোৱে নিশ্চয়। আমাৰ জিনকাটাৰ যিবিলাক ভক্তবান ৰাইজ সকল আছে, সকলোৱে মিলিজুলি আমি এটা 15 দিনীয়া নিচিনাকৈ প্ৰশিক্ষণ এটা কৰিলোঁ। কৰাৰ পিছত আজি অন্তিম মুহূৰ্ত আৰু আজি এই অন্তিম দিনত আমি পূৰ্ণাংগভাৱে এখন ভাওনা আমি কৰিবলৈ গৈ আছোঁ। ইয়াত অশেষ বহুতো ধৰণৰ ভকতবৃন্দৰ এই সমাগম ঘটিছে আৰু আমি চেষ্টা কৰিম আমাৰ তৰফৰ পৰা যাতে ভাল হয় ভাওনাখিনি। হৰ হৰ মহাদেৱ। বঢ়িয়া বঢ়িয়া, খুব সুন্দৰ, খুব ধুনীয়া। এই সাজত মহাদেৱৰ সাজত খুব সুন্দৰ লাগিছে আমাৰ সকলোৰে সৰু অৰুণ ভকতক। যাত্রা করে অমরাবতীপুরে লয় আহিবে সরকার
মহাপরাক্রমে যুঁজে দৈত্যর 하루도 오늘의 망천을 따라니 거루하는 건 오늘은 비하못라 하이게면요 에레레 한불도 어디까지 내가 없더라 원천과 하다를 한 번에 또만 되나 아니 손들이 나보니까 어이 잡아라 이거 널 잡아라 তোমালোকে নকৰিবা এনে বছৰ এই মহালক্ষ্মী তুমি অৱজ্ঞা নকৰিবা ইয়া যাৰ প্ৰতি স্বয়ং নাৰায়ণ তেওঁ দেখা দে